কবিতাৰ শিৰোনাম তোমাৰ বাবে। কথা প্ৰতিমা গগৈ বৰা আৰু আবৃত্তিকাৰ গিৰিচন্দন দিহিঙীয়া। এতিয়া কিমান ৰাতি হ'ল, তুমি সাৰে আছানে? কোৱাচোন, ৰাতিবোৰ শোৱাৰ বাবে নে সপোন দেখাৰ বাবে? যোৱা ৰাতি সপোনবোৰে মোক শুবই নিদিলে। বৰষুণ যাক জোৰকৈ অহা হলে ৰাস্তাৰ ধূলিবোৰ সামৰি ললেহেঁতেন। ধূলি মোৰ প্ৰিয়, মোৰ পৰা আঁতৰি যাব নিদিওঁ। তুমি শুনিছানে মোৰ বুকুত এটা উচুপি থকা গান? তুমি সুৰ দিব পাৰিবা? তোমাৰ সুৰতে শুই পৰিম নিদ্ৰাৰ কোলাত। কথাবোৰ আগবাঢ়ি গৈ আছিল, উচুপনিৰ গুণগুণনিৰে কথাবোৰ স্পৰ্শ হৈছিল নিচুকনিৰ গীতত। অভিমানবোৰ সৰি পৰেনে তোমাৰ বুকুত? স্পৰ্শ কৰি অনুভৱ কৰো তোমাক। অনুভৱৰ দলিচাত সৃষ্টি হোৱা ঘামে তিয়াই দিয়া দেহাটোত। নমাই আনে যাক প্ৰেমৰ বৰষুণ, য'ত তুমি আৰু মই একেলগে